ৱেল কেতিয়াবা ব্ৰেকআপৰ পিছত মুভ অন কৰাটো খুব কঠিন হৈ যায় বাট মুভিং অন ইজ দ্য বেষ্ট থিং ইউ কেন ডু ইন লাইফ আগৰ কথা ভাবি বহি থাকিলে তোমাৰহে লোকচান হ'ব যোনে তোমাক এৰি থৈ গুচি গ'ল তেওঁতো মুভ অন কৰিলে তুমিহে ৰৈ আছা গতিকে সেইকাৰণে ব্ৰেকআপ হওক বা কোনোবাই তোমাক হাৰ্ট কৰিছে বা তুমি মুভ অন কৰিব পৰা নাই এইবোৰ কথা চিন্তা কৰি নাথাকিবা যিমান চিন্তা কৰিবা সিমান তুমি একেটা জেগাতে ৰৈ থাকিবা ইউ হেভ টু মুভ অন দেৰ ইজ ন' অপশ্যন গতিকে এইবোৰ চিন্তা বাদ দি লাইফটোক নতুনকৈ চাবলৈ শিকিব লাগে নতুন মানুহ লগ পাব লাগে যি ভাল লাগে সেই কামটো কৰিব লাগে যাতে আগৰ স্মৃতিবোৰে আমনি নকৰে এণ্ড ডেটছ ৱাই উই চে ট্ৰাই টু মুভ অন ইন লাইফ মুভ অন কৰিবই লাগিব দিছ ইজ অল এবাউট লাইফ এটাই যিহেতু জীৱন গতিকে এজন মানুহ বা এজনী মানুহৰ ওপৰতে গোটেই জীৱনটো এৰি দিয়াটো কাৰেক্ট নহয় ৰাইট মানুহে মানুহক হেৰুৱাই তথাপিও মুভ অন কৰি থাকে কাৰোবাক ধৰি ৰখাটো যিমান কষ্টকৰ তাতকৈ সেই মানুহজনক যাবলৈ দিয়াটো আৰু বেছি কষ্টকৰ তুমি পুৱাৰে খিৰিকী ফাকেৰে সুমাহি ফাগুৰি